নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চালমাছ কৰ্ণাৰলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ নলবাৰীলৈ, আৰু তাত এটা লিটল ব্ৰাইডৰ মেকআপ আছে। চ' এতিয়া যাওঁ ব'লকচোন। আৰু ইয়াৰ আগতে এটা গাঁৱতে মেকআপ আছিলে, তাতো কৰিলোঁ। এই মেকআপটো মই ৰাতিপুৱাতে কৰিছিলোঁ আৰু আমাৰ গাঁৱৰে হয়। মই নলবাৰী আহি পাই গ'লোঁ আৰু ব্ৰাইডে এইযোৰ কাপোৰ পিন্ধিব। এইখন এতিয়া মই ঠিক কৰিম। লিটিল ব্ৰাইডৰ এয়া মেকআপৰ আগৰ লুক, আৰু এয়া মই মেকআপ কৰাই দি আছোঁ প্ৰায় হ'লেই। মেকআপটো কেনেকুৱা হৈছে কমেণ্টত জনাবচোন, তেতিয়াহ'লে মোৰো ভাল লাগিব। তাৰ পৰা আহিয়ে আকৌ চিনেমা চাবলৈ আহিছোঁ মললৈ। আৰু এতিয়াতো ফেমাছ হৈ আছে জৱান চিনেমাখন শ্বাহৰুখ খানৰ। চ' আমি ইয়াতে চাবলৈ আহিছোঁ। বহুতেই বেছি ভিৰ, আৰু ইয়াতে পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংকছ অৰ্ডাৰ কৰিলোঁ। টিকেটৰ সংখ্যা ইমানেই তাকৰ আছিলে যে আমি কেইদিনমান আগতে কাটিব লগা হৈছিলে। ফাৰ্ষ্ট শ্ব' আমি চাবই নাপালোঁ। দুদিন পিছত আমি চালোঁ বাৰু। আৰু এয়া বা, আৰু আমি এতিয়া চাবলৈ ৰেডি হৈ আছোঁ আৰু বহুত উৎসাহিত হৈ আছোঁ মানে। আমাৰ চোৱা হৈ গ'ল, বহুত বেছি ভাল লাগিছে আৰু বহুত মেছেজ দিছে মুভিখনৰ জৰিয়তে। আৰু দেখিছেনে ইমান বেছি ভিৰ, আৰু এটা চিটো খালী নাই, বহুত বেছি মানুহৰ সমাগম ঘটিছে। 9 বজাৰ পৰা আকৌ শ্ব' আছে, দেখিছেনে কিমান ভিৰ হৈছে। আৰু এতিয়া আমি ঘৰলৈ যাওঁ, বাই বাই।